মই আছোঁ বৰ্তমান পাঞ্জাৱৰ অমৃতসৰ। তো ইয়াত এটা গল্ডেন টেম্পল আছে বোলে, তো সেইটো চাব লাগে। কিন্তু ইয়াত একো বিচাৰি পোৱা নাই। বাৰু আহকচোন চাই যাওঁ আগলৈ কি দেখোঁ। যিখন টাউনত এই গল্ডেন টেম্পলটো আছে, তো সেই টাউনখন একেবাৰে লণ্ডনৰ নিচিনা, একদম লণ্ডনৰ কপি ভাৰ্চন। লণ্ডন লাইট বুলি ক'লেও মিছা নহ'ব, একেবাৰে লণ্ডনৰ নিচিনাই, ছেম টু ছেম। বহুত মজা ঠাই এখন। যদি আপোনালোকে কেতিয়াবা আহি পিনে মজা পাব। এতিয়া আগলৈ চাই যাওক। এইখনেই গল্ডেন টেম্পলৰ মেইন দুৱাৰখন হয়। তো এইখনেদি ভিতৰলৈ সোমাই যাব লাগিব। তো গল্ডেন টেম্পলটো ভিতৰত আছে, পুখুৰী এটাৰ মাজত আছে ধুনীয়াকৈ, চাই যাওকচোন। এইয়া গল্ডেন টেম্পল। এইটো সম্পূৰ্ণ সোণৰ হয়, কিন্তু 100% সোণ হয় না নহয় এইটো ক'ব নোৱাৰিছোঁ। মূৰত যে কাপোৰখন দেখিছে, এই কাপোৰখন মাৰি থাকিবলগীয়া হয়, নহ'লে ভিতৰত সোমাব নিদিয়ে। এইখনৰ দাম 10 টকা হয়। ইয়াত এদিনতে আহি কোনেও দৰ্শন কৰিব নোৱাৰে বুলি কোৱা শুনিছোঁ মই, কাৰণ ইমান দীঘল লাইন, ইমান মানুহৰ ভিৰ। তো এদিনতে মানুহে দৰ্শন কৰিবলৈ আহি কেইবাদিনৰ কাৰণে ৰৈ থাকে বুলি কোৱা শুনিছোঁ মই। তো কিমানটো সঁচা নাজানো, কিন্তু ভিৰটো দেখিতো লাগিছে তেনেকুৱা হ'ব বুলি। है सुना ये पूरी धरती तू चलाता है, मेरी भी सुन ले अर्ज मुझे घर बुलाता है। भगवान है कहाँ रे तू, है खुदा है कहाँ रे तू। है सुना तू भटके मन को राह दिखाता है, मैं भी खोया हूँ मुझे घर बुलाता है। भगवान है कहाँ रे तू, है खुदा है कहाँ रे तू। मैं पूजा करूं या नमाज़े पढ़ूं, अरदास करूं दिन रात, न तो मंदिर मिली
तुझे ढूंढे थके मेरे नैन, तुझे ढूंढे थके मेरे नैन, तुझे ढूंढे थके मेरे नैन। जो भी रस्में हैं वो सारी मैं निभाता हूँ, इन करोड़ों की तरह मैं सर झुकाता हूँ। भगवान है कहाँ रे